हेलो दोस्तों, अस्सलाम वालेकुम। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এণ্ড ব্ৰাদাৰ্ছ ইনফৰমেশ্যন। আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে নতুন ভিডিঅ' আপডেটটো পাই থাকে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি এতিয়া মোবাইলৰ স্ক্ৰীনলৈ গৈছোঁ। গৈ পিনি আপোনালোকক ক্লিক কৰিলোঁ, নতুন পেজ অ'পেন কৰিলোঁ। ইয়াত এতিয়া আমি চাৰ্চ কৰিম আছাম কেৰিয়াৰ। মই আগতে চাৰ্চ কৰিছিলোঁ কাৰণে ডাইৰেক্ট ইয়াত তেনেকৈ আহি গ'ল, আপোনালোকে দেখিছে। এইটো চাৰ্চ কৰি দিব আছাম কেৰিয়াৰ। তাৰপৰা আপুনি এইটো স্ক্ৰল ডাউন কৰক, আছাম কেৰিয়াৰ এইটো অপশ্যনটো ওলাই গ'ল। আইএছএল ৰিক্ৰুটমেণ্ট 2021 70টা পষ্ট আছে বুলি দেখুৱাইছে। আৰু লাষ্ট ডেটটো আপোনাৰ 22/10/2021 বুলি দেখুৱাইছে। তো আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়া মাত্ৰকে আপোনাৰ এখন নতুন পপ আপ অপেন হৈ যাব। আপুনি তললৈ যাব। ইয়াত 71টা পোষ্ট কি হিচাপত আছে সেইটো ভাগ কৰি দিছে। আৰু ৰিজাৰ্ভত 28টা, এছচিত 10টা, এছটিত 7টা, অবিচিত 19টা, ইডব্লিউএছত 7টা। দৰমহাটো লিখা আছে 40,000 পৰা 1,40,000। বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ 30 বছৰ, 30/9/2021 তাৰপৰা আপোনালোকে যদি এজ ৰিলেক্সেশ্যন বিচাৰে তেতিয়া অবিচি নন ক্ৰিমিলিয়াৰ হ'ব লাগিব, 3 বছৰৰ মানে পাব। এছটি এছচি হ'লে মানে 5 বছৰ আৰু পিডব্লিউডি হ'লে মানে আপোনাৰ 10 বছৰ পাব। কোৱালিফিকেশ্যন লিখা আছে আপোনাৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব আৰু ৰেকগনাইজ ইণ্ডিয়ান ইউনিভাৰ্চিটি হ'ব লাগিব বুলি কৈছে। MSc ইনঅৰ্গেনিক, অৰ্গেনিক, ফিজিকেল, এপ্লাইড কেমিষ্ট্ৰি, ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি, বায়'কেমিষ্ট্ৰি, ফাৰ্মাচী, জিঅ'কেমিষ্ট্ৰি, ফুড এণ্ড টেকন'লজি এনেকুৱা টাইপত হ'ব লাগিব আপোনাৰ কোৱালিফিকেশ্যন। আৰু মিনিমাম আপোনাৰ 2 years এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব বুলি লিখিছে। তাৰপিছত আপুনি তললৈ যাওক, চিলেকশ্যন প্ৰচেছত লিখা আছে আপোনাৰ ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপুনি 40 out of 100 পাব লাগিব। কোন কেটেগৰীত সেইটো হৈ গ'ল আপোনাৰ জেনেৰেল, ইডব্লিউএছ এণ্ড অবিচি। আৰু 35 out of 100 সেইটো হৈ গ'ল এছটি, এছচি, পিডব্লিউডি আৰু এছচি। আৰু আপোনাৰ জিডি আৰু জিটি পাৰ্চনেল ইণ্টাৰভিউ এইকেইটাত আপোনাৰ জেনেৰেল কাষ্ট বা যিকোনো কাষ্টেই মানে আপোনাৰ 40% হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ আনৰিজাৰ্ভ, অবিচি, ইডব্লিউএছ হ'লে মানে আপুনি 300 এটা দিব লাগিব। আৰু এছটি, এছচি, পিডব্লিউডি হ'লে মানে কোনো ফিজ দিব নালাগে, নিল। আৰু পে'মেণ্ট মোডটো হৈ গ'ল আপোনালোকৰ অনলাইন। আপোনালোকে তললৈ যাওক, লিখা আছে কেনেকৈ এপ্লাই কৰিব। তো এইটো আপুনি প্ৰথমতে অনলাইন এপ্লিকেশ্যনত গৈ পিনি ক্লিক কৰিব লাগিব। তাৰপৰা নিউ ইউজাৰত গৈ পিনি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰি আকৌ অনলাইন এপ্লিকেশ্যনত আহি পিনি আপুনি লগ ইন হ'ব লাগিব। লগ ইন হৈ পিনি আপুনি পাৰ্চনেল ইনফৰমেশ্যনখিনি আৰু এডুকেশ্যনেল ডাটাখিনি আপুনি আপলোড কৰিব লাগিব। আপলোড কৰি মেলি আপুনি পে'মেণ্টটো কৰিব লাগিব। পে'মেণ্টটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে প্ৰিণ্ট আউটটো কৰি দিলে আপোনাৰ ফৰ্মখন ফিল আপ হৈ যাব। যদি আপোনালোকে কোনোবাই যদি ফৰ্মখন ফিল আপ কৰি দিয়াটো বিচাৰিছে তেতিয়া ক'ব, মই আৰু এটা নতুন ভিডিঅ' বনাই পিনি আপোনালোকক ফৰ্মখন ফিল আপ কৰি দেখুৱাই দিম। আৰু এতিয়া আমি লাষ্ট ডেটটো চাওঁ। লাষ্ট ডেটটো আপোনাৰ ষ্টাৰ্টিং ডেটটো আছে আপোনাৰ 10/1/2021 আৰু লাষ্ট ডেট আছে 22/10/2021। আৰু মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত আপোনালোকক এইটো ভিডিঅ' এপ্লিকেশ্যনৰ অনলাইনৰ লিংকটো দি দিম, আপোনালোকে চাই ল'ব।